কাৰ্বি আংলং মেঘালয় সীমান্ত এলেকা পৰিদৰ্শন কৰিলে CEM ৰংহাং ইতিমধ্যে পটা স্কুল ICDS কেন্দ্ৰসমূহ উঠাই নিব লাগিব মেঘালয়ে ঠেকাৰ কাকতৰ কাৰ্যালয়ত অনুষ্ঠিত হয় সোসাইটি ফৰ প্ৰমোশন অফ কাৰ্বি লেংগুৱেজৰ এখনি সভা সৰুপথাৰ পৰিষদীয় সমষ্টিৰ পাকলাংছত সৰুপথাৰ পৰিষদীয় বিজেপি কমিটিৰ সভা অনুষ্ঠিত নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চয়িতা তেৰণপিয়ে আগবাঢ়িছো প্ৰথমটো খবৰলে কাৰ্বি আংলং মেঘালয় সীমান্ত এলেকা শনিবাৰে পৰিদৰ্শন কৰিলে কাৰ্বি সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সীমান্ত এলেকাত ইতিমধ্যে মেঘালয় চৰকাৰে কাৰ্বি আংলং সীমান্তবাসীক স্কুলকে ধৰি ICDS কেন্দ্ৰ স্থাপনক লৈ কাৰ্বি ভূমি দখলৰ ষড়যন্ত্ৰ কৰাৰ কথা সাক্ষী প্ৰত্যক্ষ কৰি হেসমূহ মেঘালয় চৰকাৰে উঠাই নিব লাগিব বুলি কলে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে পশ্চিম কাৰ্বি আংলং মেঘালয় সীমান্তত সীমান্তবাসীলৈ বাটপথ স্কুলকে ধৰি বিভিন্ন সা সুবিধা দিয়াৰ নামত খাসিয়াই কাৰ্বি ভূমি আগ্ৰহণ কৰাৰ কথা আমি কাট নিউজ চেনেলৰ যোগে কেইবাবাৰো প্ৰচাৰ কৰিছিলো কাৰ্বি ভূমিৰ বনাঞ্চল এলেকাৰ পৰা বগা পাথৰকে ধৰি মূল্যবান গছ-গছনিবোৰ কাটি নি হেউজীয়া বনাঞ্চল তহিলং কৰাৰ লগতে সীমান্তবাসীক নানান সা সুবিধা দিয়াৰ নামত কাৰ্বি ভূমি দখলৰ ভয়ংকৰ কৌশল ৰচনা কৰাৰ কথা আমাৰ কাট চেনেলৰ সাংবাদিকৰ দলে স্বয়ংগৈ সৰজমিন তদন্ত কৰি অনা বাতৰি পৰিবেশন কৰা হৈছিল পলমকৈ হলেও মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ জেনিবা গালৰিল তেওঁ সদল বলে গৈ সাক্ষীক প্ৰত্যক্ষ কৰিলে সীমান্ত এলেকাৰ হুচনীয় অৱস্থা পৰিদৰ্শন কৰি আহি ৰংহাঙে সচেং আমৰেং সীমান্ত উন্নয়ন তদৰ্থ কমিটি বিষয়া সদস্যসকলৰে লাংহেমপিত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰিলে সভাত কমিটিৰ বিষয়া সদস্যসকলৰ উপৰিও ৩২খন গাঁৱৰ গাঁওবুঢ়া আৰু চৰকাৰী গাঁওবুঢ়া আৰু স্থানীয় যুৱক যুৱতীসকলে অংশগ্ৰহণ কৰে আৰু এইসমূহ জ্বলন্ত সমস্যা সমাধানৰ ওপৰত আলোচনা বিলোচনা কৰে উল্লেখ্য এখন সভাতে সীমান্তবাসী ৰাইজে জিলা উপায়ুক্তৰ হাতত এখনি স্মাৰক পত্ৰ প্ৰদান কৰে যদিও এতিয়া অনুকিয়াবই লাগিব যে কেৱল কান্দুলিয়ে নহয় যদি কিন্দাঙৰ ফালে মকৈৰাম এলেকাত সেই একেই দশা খাসিয়াই প্ৰতিদিনে কাৰ্বি ভূমিৰ পৰা মূল্যবান গছ-গছনিকে ধৰি বহু মূল্যবান সামগ্ৰী বন বিভাগৰ দৃষ্টিৰ সন্মুখৰে পাৰ কৰাই নি আছে আৰু এইখিনিতে আৰু উল্লেখ কৰিবই লাগিব কাৰ্বি ভূমিৰ সীমান্ত এলেকাৰ ভৌগোলিক জ্ঞান সীমিত নেকি জিলাৰ বন বিভাগৰ একাংশ কৰ্মীসকলৰ নহলে বন বিভাগৰ চেক গেটৰ কাষতে মেঘালয়ৰ দুষ্ট চক্ৰৰ দ্বাৰা কৰা অবৈধ কাৰ্যবোৰ কাৰ্বি ভূমিত নে মেঘালয়ত সংঘটিত হৈছে ধৰিব নোৱাৰে কিয় হয় কাৰ্বি আংলং জিলা প্ৰশাসন আৰু কাৰ্বি পৰিষদৰ উদাসীনতাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি খাসিয়াসকলে সম্প্ৰতি ভয়ংকৰ হাতুৰা মেলিছে মেঘালয় চৰকাৰে এতিয়াই আমাৰ চৰকাৰে এই ক্ষেত্ৰত সতৰ্কতাৰে বিহিত কাৰ্য ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু বহু পলম হৈ যাব হামৰেনৰ পৰা সুন্দৰ ক্ৰৰ ৰিপৰ্ট কাট নিউজ অসমৰ বিভিন্ন স্কুল কলেজৰ পৰা বিশ্ববিদ্যালয়লৈ গাৰো বড়োকে ধৰি আন আন নিগোষ্ঠীয় লোকসকলৰ ভাষাই প্ৰধান ভাৰতীয় ভাষা হিচাপে স্বীকৃতি পায় নিজৰ নিজৰ ভাষাক বিকাশত আগুৱাবলৈ সক্ষম হৈছে যদিও কাৰ্বি আংলঙত প্ৰধান জনগোষ্ঠী কাৰ্বিসকলৰ ভাষাই এতিয়াও মেট্ৰিকৰ দেউনা পাৰ হ'বই পৰা নাই এনে চৰম সংকটৰ পৰা কাৰ্বি ভাষাক বিকাশ ঘটাবলৈ আৰু নৱম দশম আৰু উচ্চ শিক্ষা পৰ্যায়লৈ উন্নীতকৰণৰ প্ৰচেষ্টাৰে গঠন কৰা সোসাইটি ফৰ কাৰ্বি লেংগুৱেজৰ 19 নৱেম্বৰত ঠেকাৰ কাকতৰ কাৰ্যালয়ত অনুষ্ঠিত হয় সোসাইটি ফৰ প্ৰমোশন অফ কাৰ্বি লেংগুৱেজৰ এখনি গুৰুত্বপূৰ্ণ সভা অহা 2019 বৰ্ষৰ ভিতৰত জিলাখনৰ বিদ্যালয়সমূহত নৱম দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰিব পৰাকৈ পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ উদ্দেশ্যৰে সমিতিৰ সভাপতি ওয়েলকাম তেৰণৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত নতুনকৈ খয়াসিং হানছে ছয়ৰং পি ৰূপসিং তেৰণ মঞ্জু তেৰণপিক অন্তৰ্ভুক্তি কৰি দুখন উপসমিতি গঠন কৰে সেৱাৰ গাইডলাইন মতে প্ৰস্তুত কৰিবলগীয়া কাৰ্বি ভাষাৰ পাঠ্যপুথিৰ ব্যাকৰণ পুথি প্ৰস্তুতকৰণৰ কাৰ্যভাৰ স্বতন্ত্ৰভাৱে লেখক
শিক্ষাবিদ তথা ভাষাবিদ খয়া সিং হানছেৰ ওপৰত সভাই দায়িত্ব ন্যস্ত কৰা হয় আনহাতে ইতিমধ্যে ৰেপিড ৰিডাৰ অৰ্থাৎ দ্ৰুত পাঠ্যক্ৰমৰ বাবে লেখক ৰূপ সিং তেৰণৰ সংগ্ৰহিত আৰু ৰচিত উপন্যাস হাই ইমু গ্ৰন্থখনক সভাই ইতিমধ্যে চূড়ান্ত বিবেচিত কৰা হয় প্ৰবন্ধ ভাগৰ বাবে ওয়েলকাম তেৰণক অধ্যক্ষ ৰূপ সিং তেৰণ আৰু খয়া সিং হানছেক সদস্য আৰু কবিতা ভাগৰ বাবে ওয়েলকাম তেৰণক অধ্যক্ষ ছয়ৰং পি আৰু মঞ্জু তেৰণ পিক সদস্য হিচাপে লৈ দুটা সৰু সৰু উপকমিটি গঠন কৰে উল্লেখ্য সোসাইটি ফৰ প্ৰমোশন অফ কাৰ্বি লেংগুৱেজৰ সম্পাদক বিদ্যা হানছেৰ নেতৃত্বত এক সজাতি দল এটাই যোৱা 14 নৱেম্বৰত গুৱাহাটীত সেৱাৰ সচিব আৰু অধ্যক্ষক সাক্ষাৎ কৰি কাৰ্বি ভাষাক প্ৰধান ভাৰতীয় হিচাপে স্বীকৃতি বিচাৰি স্মাৰক প্ৰদান কৰাৰ পিছত সমিতিৰ এই পদক্ষেপ সৰুপথাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পাকলাংছ খেলপথাৰত অনুষ্ঠিত হয় সৰুপথাৰ পৰিষদীয় সমষ্টিৰ বিজেপি কমিটিৰ সভা সৰুপথাৰ বিজেপি কমিটিক শক্তিশালী কৰাৰ উদ্দেশ্যৰে 19 নৱেম্বৰত অনুষ্ঠিত এই সভাত বিজেপিক শক্তিশালী কৰাৰ লগতে আগন্তুক সংসদ নিৰ্বাচনৰ বিষয়ে আলোচনা বিলোচনা তথা দিহা পৰামৰ্শ কৰা হয় পৰিষদৰ শেহতীয়া নিৰ্বাচনলৈকে সৰুপথাৰ সমষ্টি এলেকাত পোলিং ষ্টেচন আছিল 9টা কিন্তু আগন্তুক সংসদ নিৰ্বাচনত পোলিং ষ্টেচন হ'ব 15টা উল্লেখ্য বিজেপিৰ নেতা সত ইংটিয়ে পৌৰহিত্য কৰা সভাত বিজেপি বুকাজান ব্লক মণ্ডলৰ সভাপতি যোগেশ্বৰ শ্যাম জয়ৰাম ৰংপি বুকাজান ব্লক কমিটিৰ সম্পাদক লক্ষীৰাম ৰংপি বালিপথাৰ লেমছৰ সম্পাদক নসিং ৰংহাং খুনাৰাম সিংনাৰ ভিডিচিৰ প্ৰাক্তন অধ্যক্ষ খিৰাম বে আদি বিশিষ্ট ব্যক্তিসকলে অতিথি হিচাপে সভাত উপস্থিত থাকে ফুলনিত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড ফুলনি ৰাজচক্ৰ কাৰ্যালয়ৰ সমীপত শনিবাৰে নিশা সংঘটিত হয় অগ্নিকাণ্ড তিনিখনকৈ হোটেল সম্পূৰ্ণৰূপে ভস্মীভূত হয় অগ্নিকাণ্ডত বিধ্বংসী অগ্নিকাণ্ডৰ ফলত প্ৰায় 3 লাখ টকাৰ লোকচান হোৱা বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে হোটেল কেইখনৰ স্বত্বাধিকাৰী অনন্ত বৰা জিম্বু বৰা আৰু শ্ৰীহৰি মজুমদাৰে অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ এতিয়ালৈকে উলিয়াব পৰা নাই যদিও এয়া কোনো দুষ্কৃতিকাৰীৰ কাম হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছো সমু বাণিজ্যিক বিৰতি মা মই তহঁতৰ ঘৰত বিনা পইচাত খাই আছো যে গতিকে আজিৰ পৰা তহঁতে মোৰ কাৰণে চিন্তা কৰিব নালাগে নিজৰ খৰচৰ পইচা নিজে উপাৰ্জন কৰিম হাঁহি কান্দোনে ভৰা আমাৰে ঘৰখনি বথা বাই বাই আগুৱাই যাব জীৱন জুৰি হাঁহি কান্দোনে ভৰা আমাৰে ঘৰখনি বথা বাই বাই আগুৱাই যাব জীৱন জুৰি বুকুত আছে অলেখ সপোন দেখো মই নিজান কিদৰে পুৰাও মোৰ এধানি সপোন আৰু কোনেও মোক বুজিবলৈ এতিয়ালৈ চেষ্টাই কৰা নাই জীবন নৌকা জীবন নৌকা জীবন নৌকা জীবন নৌকা
Atur Kimi outlet opposite LDRB Difu Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assamese Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস হৰিহৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent low-rel hair straightening and hair smoothing at Rs 2,500 to Rs 3,500 for any length. 10% of discount on every facial and low-rel hair spa. One beautiful package of L'Oreal Hair Spa, Manicure and Sahnage Normal Facial only Rs 1,190. Girls, hurry up! The offer is limited. Rupsana Boro Revealing Beauty Parlor RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ওয়াটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ওয়াটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ওয়াটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে আগবাঢ়িছো পৰৱৰ্তী অংশলে দুদিনীয়া কাৰ্যসূচীৰে কাৰ্বি আংলঙত বসবাস কৰা মানতাই সকলৰ 18 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে নৱবৰ্ষ উদযাপন অনুষ্ঠান আজি সামৰণি অনুষ্ঠান বাৰ্মিজ ক্যালেন্ডাৰ অনুসৰি 18 নৱেম্বৰৰ নিশাৰ পৰা 1380 চন আৰম্ভ হ'ব পইপি মাও উৎসৱ ৰূপে অভিহিত এই কাৰ্যসূচীত মানতাই সকলে নৱবৰ্ষক আদৰাৰ লগতে জাতিটোৰ বৰ্ণিল কৃষ্টি সংস্কৃতি চৰ্চাৰে লগতে বিভিন্ন পৰম্পৰাগত খেল ধেমালি কাৰ্যসূচী ৰূপায়ণৰে বৰপথাৰৰ বাইলুং গাত মুখৰিত হয় বানলুং চাও চামচিং বানুৰ দ্বাৰা পতাকা উত্তোলনেৰে প্ৰথম দিনৰ প্ৰথমটো কাৰ্যসূচী শুভাৰম্ভ কৰা হয় মহিলাসকলৰ বিভিন্ন নৃত্য প্ৰতিযোগিতা অনুষ্ঠান কামাও হুং আৰু সৰু সৰু লৰা ছোৱালীৰ নৃত্যানুষ্ঠান কাবাও এণ্ড চাও এণ্ড প্ৰতিযোগিতাৰ গীত মাত আৰু নাচনৰ লগতে বৰপথাৰ বাইলু গাঁৱৰ চৌপাশৰ আকাশ বতাহ হাইকংলুং জামলং আদি তালেৰে মুখৰিত হৈ উঠে লগতে মানতাই ডেকা গাভৰুৰ পৰা বুঢ়া মেথা সকললৈকে পৰম্পৰাগত তথা বৰ্ণিল জাতীয় সাজপাৰ পৰিধানেৰে নৱবৰ্ষ উদযাপন অনুষ্ঠান পৰিণত হয় ৰঙীন আৰু আনন্দমুখৰ উল্লেখ্য শেষ কাৰ্যসূচী অনুষ্ঠানৰ উপলক্ষে আয়োজিত ৰাজহুৱা সভাত অসম প্ৰশাসনিক বিষয়া ভুক্সৰ শ্যাম মানতাই সাহিত্যিক পেঞ্চনাৰ আইছা লাজাম কাৰ্বি আংলং জিলা খাদ্য আৰু অসামৰিক বিভাগৰ উপসঞ্চালক প্ৰমোদ শ্যাম কিক বক্সিঙত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সোণৰ পদক প্ৰাপ্ত আইছন সিৰিঙক বিশেষভাৱে জনাই উষ্ম সম্বৰ্ধনা কেমেৰা পাৰ্চন ষ্টেফান টেৰনৰ ৰিপৰ্ট কাট নিউজ
কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ সদস্য তথা লাংফেৰ পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি ৰামচি টিমুঙে সমষ্টিবাসী খেতিয়ক ৰাইজৰ মাজত উপস্থিত হৈ বিলালে আলুৰ বীজ বৃহত্তৰ লাংফেৰ এলেকাত খেতিয়কসকলে প্ৰত্যেক বছৰীয় ধান খেতিৰ উপৰিও বেঙেনা সৰিয়হ জলকীয়া আলু আদি নানান খেতি কৰি লাভান্বিত হৈ থকা পৰিলক্ষিত হয় হেয়ে খেতিয়ক ৰাইজৰ খেতিৰ বাবে উপযুক্ত সময় চাই জনপ্ৰতিনিধি গৰাকীয়ে বিলালে আলুৰ বীজ ৰংমংৱে ব্লক উন্নয়ন খণ্ডৰ উদ্যোগত PMY জিৰ 2016-17 বিত্তীয় বৰ্ষৰ পুঁজিৰে দুৱাৰবাগৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত দলামাৰাত নিৰ্মাণ কৰা আইকন মোদী ভৱন 19 নৱেম্বৰত উদ্বোধন কৰিলে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকনে উদ্বোধনী অনুষ্ঠানত দুৱাৰবাগৰি পৰিষদৰ সদস্য ৰিচাৰ্ড টকবি VDC অধ্যক্ষ ৰংমংৱে ব্লক উন্নয়ন খণ্ডৰ বিষয়া কনিষ্ঠ অভিযন্তা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে যোগদান কৰে পশ্চিম কাৰ্বি আংলঙৰ হামৰেন খান্দুলি পথত কয়লা ভৰ্তি ট্ৰাক দুখন আবদ্ধ AS01 DD4297 আৰু AS01 DD1251 নম্বৰৰ দুখন গাড়ী পথৰ মাজতে আবদ্ধ হৈ ৰৈ যাবলগীয়া হৈছে পাহাৰীয়া জিলাখনৰ মাজেদি অবৈধভাৱে মেঘালয়ৰ কয়লা অসমৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰা হয় বাৰিষাৰ দিনত পথৰ দুৰৱস্থাৰ বাবে উক্ত পথ ব্যৱহাৰ নকৰে যদিও খৰালি দিনত এই পথ হৈ পৰে কয়লা মাফিয়াসকলৰ একমাত্ৰ সোণালী সুযোগ কিন্তু সম্প্ৰতি পাহাৰীয়া জিলাখনৰ বিভিন্ন প্ৰান্তত হৈ থকা বৰষুণে কেনা লগাইছে কয়লা মাফিয়া চক্ৰটো হামৰেন খান্দুলি পথত বৰ্তমানে বৰষুণৰ বাবে বুকাময় হৈ থকাত অবৈধভাৱে কয়লা সৰবৰাহ কৰি নিয়া ট্ৰাক দুখন আবদ্ধ হৈ আছে বৈঠালাংছৰ পৰা জাসন ইংখি ৰিপৰ্ট কাট নিউজ আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ